সকলো আছিল, কিন্তু ক'ৰবাত আছিল এটা বিশাল শূন্যতা। অভাৱটো কিহৰ বুজা নাছিলোঁ। প্ৰিয় মুহূৰ্তবোৰতো অনুভৱ কৰিছিলোঁ এক অবুজ নীৰৱতা। সকলো আছিল, উৰুষা হ'লেও আছিল এটা আপোন পজা। ৰ'দ, বৰষুণ অথবা নিশাৰ অন্ধকাৰত যিয়ে দিছিল মোক নিৰাপত্তা। ভাগৰি পৰিলেই জিৰাবলৈ, লাজক ঢাকি ধৰি গাত আৰিবলৈ, পেটৰ ভোকটোক গুচাবলৈ অভাৱ নাছিল কোনোদিনে। মানুহৰ মৰমবোৰে, সফলতাৰ হাঁহিবোৰে, আশাৰ কলিবোৰে, অনেক সময়ৰ প্ৰাপ্তিবোৰেও দিব পৰা নাছিল তাৰ পৰিপূৰ্ণতা। আজি বুজিছোঁ কি নাছিল মোৰ, যাৰ বাবে পোৱা নাছিলোঁ জীৱনৰ প্ৰকৃত মাদকতা। সেয়া আছিল প্ৰভু তোমাৰ পবিত্ৰ আত্মা, শান্তিৰ বতাহজাক আনি উপচাই তুলিলা তুমি। আনে পুৰাব নোৱাৰা অৰ্থপূৰ্ণ মোৰ জীৱন পিয়লা। জীৱনৰ প্ৰত্যাহ্বানবোৰে ভাঙিব নোৱাৰাকৈ ক্লেশ, সংকট, লাজ, অপমান, নিন্দা, তাৰণা আৰু হাজাৰ তৃষ্ণ বাক্যবানকো ভেটা দি হাঁহি মুখে আগুৱাবলৈ দিলা মোক এক শক্তিশালী সত্তা। ঈশ্বৰৰ প্ৰশংসা